শুভ দুপৰীয়া জনালোঁ সকলোকে। আৰু ভাত এই দমৰ আগৰে দেৰি কৰিব নোৱাৰাকৈ দেখিলে এক কাঁহী লৈ লৈছোঁ। আৰু যিহে নেকি দেহা যেতিয়া ঠিক থাকে দেহাটো, তেতিয়া ভাত দেৰিকৈ খোৱা হয়। বেমাৰ চেমাৰবোৰ হৈ থাকিলে দৰৱ খালে সোনকালে খাওঁ। এতিয়া সদায় ইমান দেৰি হয়ে, দুপৰীয়াই ভাত খোৱা হয়। আৰু আজি ভাতত মই কি লৈছোঁ জানে, ঢেকীয়া আৰু আলু ভাজি আমাৰ চুমে টিফিনত ভৰাই দি পঠিয়ালে। কাৰণ আজি হোটেলত একো বনোৱা নাই। মোৰ মানুহজনে খেদিছে, বেলেগ খবৰ দিছে জানেনে। সেইটো কাৰণে ঘৰ এটা বনাই আছোঁ, দেখাম বা ঘৰটো ক'ত বনাইছোঁ। আজি টিং লগাইছোঁ, মানুহ লগাই। সেইটো কাৰণে বোলো চুমক ক'লোঁ আমাৰ ভাত মোক দি পঠিয়াবা বুলি ক'লোঁ, টিফিনত ভৰাই দি পঠিয়ালে। আৰু এইফালেদি আছে কি জানেনে, ইয়াত আছে মেটেকা ফুল, আলু আৰু মাছ ঔটেঙা। এইফালে পিচ মাছ। আপোনালোকে খাই নাই বাৰু জনাবচোন বাৰু। মেটেকা খাই ভাল লাগে, আমি খাওঁ। আৰু এইফালেদি এইটো বীজ জলকীয়া, এইটো বীজ জলকীয়া। আৰু সৰু সৰু গোটটো মোৰ শেষে হৈ যাব বাৰু। আপোনালোকে কোনে কোনে খালে বাৰু জনাব দেই।